who was recently appointed as the 18th Vice Chancellor of Guwahati University. শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 18 সংখ্যক উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ননীগোপাল মহন্ত। 1948 চনৰ 26 জানুৱাৰীত গুৱাহাটী ইউনিভাৰ্চিটি ফৰ্ম হৈছিল। এই বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। এই গোটেইকেইটা পইণ্ট এক্সাম পইণ্ট অফ ভিউ বহুত ইম্পৰ্টেণ্ট, এক্সামত আহি থাকে এইকেইটা পইণ্ট। হুইচ ডে উইল বি মাৰ্ক এজ দ্য ডে এগেইন ছুপাৰষ্টিচিয়াছ বিলিফ ইন আছাম? কোনটো দিন অসমত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপচন এ বিৰুবালা ৰাভাছ ডেথ এনিভাৰ্চাৰী, বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকীত। অসম চৰকাৰে 13 মে' দিনটো বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা কৰে। লগতে মনত ৰাখিব লাগিব যে বিৰুবালা ৰাভাই 2021 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল আৰু 2019 চনত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা লাভ কৰিছিলে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। ৰিচেণ্টলি এ নিউ স্পেচিছ কল ষ্ট্ৰাইপ চেচিলিয়ান হেজ বিন ফাউণ্ড ইন হুইচ নেশ্যনেল পাৰ্ক অৱ আছাম? শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ষ্ট্ৰাইপ চেচিলিয়ান নামৰ এটা নতুন প্ৰজাতি পোৱা গৈছে? কাৰেক্ট এনচাৰটো হ'ব অপচন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। ৰিচেণ্টলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে ষ্ট্ৰাইপ চেচিলিয়ান নামৰ এটা লিমলেছ এম্ফিবিয়ান অৰ্থাৎ অংগবিহীন উভচৰ প্ৰাণী আৱিষ্কাৰ হৈছে। এইবিধ প্ৰাণী পানীতো থাকে, মাটিতো থাকে। লগতে ইহঁতৰ শৰীৰ কিমিৰ দৰে, মানে সাপৰ নিচিনা, কেঁচুৰ নিচিনা, আৰু ইহঁতৰ দৃষ্টিশক্তি সীমিত। এইটো কুৱেশ্যন ৰিচেণ্টলি APSCত আহিছে যে ষ্ট্ৰাইপ চেচিলিয়ান কেনেধৰণৰ প্ৰাণী, কি প্ৰকাৰৰ প্ৰাণী, তেনেকৈ আহিছিলে। ৰিচেণ্টলি হুৱেৰ ৱাজ দ্য নিউ চিফ মিনিষ্টাৰ্ছ ছেক্ৰেটেৰিয়েট ইন আছাম ইনেগুৰেটেড? শেহতীয়াকৈ অসমত নতুন মুখ্যমন্ত্ৰীৰ সচিবালয় ক'ত উদ্বোধন কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপচন এ ডিব্ৰুগড়। ৰিচেণ্টলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে উজনি অসমৰ জিলাসমূহক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে ডিব্ৰুগড় চহৰত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰিছে। দিছপুৰৰ পিছত ডিব্ৰুগড় অসমৰ দ্বিতীয়টো সচিবালয় আৰু ডিব্ৰুগড়ত নতুন মুখ্যমন্ত্ৰীৰ কাৰ্যালয় মাহত কমেও 4 দিন কাম কৰিব। হুইচ অৰ্গেনাইজেশ্যন হেজ ৰিচেণ্টলি লঞ্চ দ্য হাতী এপ টু হেল্প মিটিগেট দ্য অনগয়িং হিউমেন এলিফেণ্ট কনফ্লিক্ট ইন আছাম? অসমত চলি থকা মানৱ হাতী সংঘাত লাঘৱ কৰাত সহায়ক হোৱাকৈ কোনটো সংস্থাই শেহতীয়াকৈ হাতী এপ আৰম্ভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপচন চি আৰণ্যক। এই এপটোৱে মানৱ বসতিৰ ওচৰত বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী প্ৰেৰণ কৰিব আৰু গাঁওবাসীক বনৰীয়া হাতীৰ সৈতে মুখামুখি পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব। হু অন দ্য বিষ্ণুৰাভা এৱাৰ্ড 2024? 2024 চনৰ বিষ্ণুৰাভা বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন এ ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য। হুৱেৰ ৱাজ দ্য ইণ্ডিয়াছ লাৰ্জেষ্ট পৰ্ক প্ৰচেছিং প্লেণ্ট ইনেগুৰেটেড বাই আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সৰ্ববৃহৎ গাহৰি মাংস প্ৰক্ৰিয়াকৰণৰ কাৰখানা ক'ত উদ্বোধন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন ডি নাজিৰা। হু ফ্ৰম আছাম ৱাজ অনাৰ্ড উইথ দ্য আছাম গৌৰৱ এৱাৰ্ড ইন 2023 ফৰ হিজ এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যনছ টু ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এক্টিভিজম? অসমৰ কোনজন ব্যক্তিক বন্যপ্ৰাণী সংৰক্ষণ কৰ্মীত ব্যতিক্ৰমী অৱদানৰ বাবে 2023 বৰ্ষৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন এ সৌম্যদীপ দত্ত। সৌম্যদীপ দত্ত অসমৰ এগৰাকী প্ৰকৃতিবিদ আৰু বৌদ্ধ সংস্কৃতিৰ গৱেষক। তাৰ পাছত ৰিচেণ্টলি দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ এপ্ৰুভড দ্য এষ্টাব্লিছমেণ্ট অৱ এন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM ইন হুইচ ডিষ্ট্ৰিক্ট অৱ আছাম? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ কোনখন জিলাত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট স্থাপনৰ বাবে অনুমোদন জনাইছে? কাৰেক্ট এনচাৰটো হ'ব অপচন চি কামৰূপ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নাদিৰাম দেউৰী
Who won the Assam Saurav Award 2023 is an expert in which dance form of Assam? 2024 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰা নাদিৰাম দেউৰী অসমৰ কোনটো নৃত্যৰ ওপৰত বিশেষজ্ঞ? কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি তিৱা ডেন্স। তেওঁ তিৱা লোকনৃত্যৰ গুৰু তথা তিৱা সংস্কৃতিৰ সাধক। এইটো বহুত দৰকাৰী কুৱেশ্যন হয়। Who is the author of the short story collection Jalkota Jui, which won the 2024 Sahitya Academy Yuva Puraskar and the 2023 Munin Borgotaki Literary Award? 2024 চনৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ আৰু 2023 চনৰ মুনিন বৰকটকী সাহিত্য বঁটা লাভ কৰা চুটিগল্প সংকলন জালকটা জুইৰ লেখক কোন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নয়নজ্যোতি শৰ্মা। Which is the first warship of the Indian Navy named after a city in Northeast India? উত্তৰ পূব ভাৰতৰ এখন চহৰৰ নামেৰে ভাৰতীয় নৌসেনাৰ প্ৰথমখন যুদ্ধজাহাজ কোনখন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি INS Imphal. Who won the first ever Ban Theatre লোকশিল্পী বঁটা in 2024? 2024 বৰ্ষত প্ৰথমবাৰৰ বাবে বান থিয়েটাৰ লোকশিল্পী বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ধনদা পাঠক। কামৰূপী লোকগীতৰ সম্ৰাজ্ঞী ধনদা পাঠকক 2024 বৰ্ষৰ বান থিয়েটাৰ লোকশিল্পী বঁটা প্ৰদান কৰা হৈছিল। Who conducted the Rhino Goes to School program in collaboration with the Povitra Wildlife Sanctuary Authority? পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য প্ৰাধিকৰণৰ সহযোগত কোনে গড় বিদ্যালয়লৈ যায় কাৰ্যসূচী পৰিচালনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আৰণ্যক। Under which scheme is the মা কামাখ্যা access corridor being developed? কোনখন আঁচনিৰ অধীনত মা কামাখ্যা প্ৰৱেশ কৰিডৰ গঢ়ি তোলা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি PM ডিভাইন স্কিম। PM ডিভাইনৰ ফুল ফৰ্মটো হ'ল প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন। এই ফুল ফৰ্মটো এক্সামৰ কাৰণে বহুত দৰকাৰী, আহিব পাৰে এক্সামত। তৰুণ চন্দ্ৰ বৰুৱা হু ৰিচেণ্টলি পাছড এৱে ৱৰ্ক এজ এ ৰিচাৰ্চ ইঞ্জিনিয়াৰ এট হুইচ ইনষ্টিটিউশ্যন? শেহতীয়াকৈ মৃত্যু হোৱা তৰুণ চন্দ্ৰ বৰুৱাই কোনটো প্ৰতিষ্ঠানত গৱেষণা অভিযন্তা হিচাপে কাম কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট। লগতে মনত ৰাখিব লাগিব যে টুকুলাই চাহ গৱেষণা প্ৰতিষ্ঠান এষ্টাব্লিছ হৈছিল 1911 চনত আৰু এই প্ৰতিষ্ঠান যোৰহাট জিলাত অৱস্থিত। এইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী, এক্সামত আহি থাকে। Who was awarded the Artist Award for 2024 during শিল্পী দিৱস in Assam? অসমত শিল্পী দিৱসত 2024 বৰ্ষৰ বাবে শিল্পী বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মনীষা হাজৰিকা। লগতে মনত ৰাখিব লাগিব যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত তেখেতৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় আৰু শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰীত। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ নামেৰে জনা যায়, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি জনা যায়। Where was the first ever Digital India Future Skills Summit held? প্ৰথমবাৰৰ বাবে ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিলছ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটীত। Who won the inaugural title of Miss India Poland 2024? 2024 বৰ্ষৰ মিছ ইণ্ডিয়া পোলেণ্ডৰ উদ্বোধনী খিতাপ কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অনুৰাধা ৰয়। Recently, which national park in Assam discovered two new mammalian species, the binturong and the small cloyd otter? শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দুটা নতুন স্তন্যপায়ী প্ৰাণী বিন্তুৰুং আৰু সৰু নখযুক্ত উট আৱিষ্কাৰ হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। ৰিচেণ্টলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ বিন্তুৰুং পোৱা গৈছে। সাধাৰণতে ইয়াক বিয়াৰ কেট বুলি কোৱা হয়। চ' এইটো পইণ্ট বহুত ইম্পৰ্টেণ্ট। বিন্তুৰুঙক প্ৰায়ে ভালুক বিড়াল বুলি কোৱা হয় কাৰণ এই প্ৰাণীটো দেখাত ভালুক আৰু মেকুৰী দুয়োটাৰে দৰে দেখা যায়। এইটো পইণ্ট ৰিচেণ্টলি APSC এক্সামত আহিছে। আৰু সৰু নখযুক্ত উট হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ সৰু জলনকুল বা উদৰ প্ৰজাতি। চ' এইটো পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়।
Recently, which wildlife sanctuary in Assam is facing potential threats from oil mining activities? শেহতীয়াকৈ অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যই তেল খননৰ কাম কাজৰ পৰা সম্ভাৱ্য ভাবুকিৰ সন্মুখীন হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গিবন ৱাইল্ড লাইফ চেঞ্চুৱাৰী আৰু গিবন ৱাইল্ড লাইফ চেঞ্চুৱাৰী যোৰহাট জিলাত অৱস্থিত। Who directed the film Sikaisil, which won the Best Tiwa Film Award at the 78th National Film Awards? 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ তিৱা চলচ্চিত্ৰ বঁটা লাভ কৰা চিকাইছিল ছবিখন কোনে পৰিচালনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ববি শৰ্মা বৰুৱা। Prime Minister Narendra Modi inaugurated the first Vande Bharat Express in Northeast India. It travels from Assam's Guwahati to which state? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূব ভাৰতত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰে। ই অসমৰ গুৱাহাটীৰ পৰা কোন ৰাজ্যলৈ যাত্ৰা কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৱেষ্ট বেংগল। Who won the ৰূপকোঁৱৰ মেমৰিয়েল এৱাৰ্ড 2024? 2024 চনৰ ৰূপকোঁৱৰ স্মাৰক বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হেমপ্ৰভা চুতীয়া। বিশিষ্ট বয়নশিল্পী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়ালৈ 2024 বৰ্ষৰ ৰূপকোঁৱৰ স্মাৰক বঁটা প্ৰদান কৰা হয়। Who was appointed as the Vice Chancellor of ভট্টদেৱ University? ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ধনপতি ডেকা। লগতে মনত ৰাখিব লাগিব যে ভট্টদেৱ বিশ্ববিদ্যালয় বজালী জিলাৰ পাঠশালাত অৱস্থিত আৰু এই বিশ্ববিদ্যালয় স্থাপিত হৈছিল 2019 চনত। তাৰ পাছত হোৱাট ইজ দ্য নেম অফ দ্য ৱৰ্ল্ডছ লংগেষ্ট ৰিভাৰ ক্ৰুইজ ডেট চেইল ফ্ৰম বাৰাণসী এণ্ড ৰিচ ডিব্ৰুগড় আফটাৰ এ 51-day জাৰ্ণি কভাৰিং অভাৰ 3,200 কিলোমিটাৰ্ছ? বাৰাণসীৰ পৰা 51 দিনীয়া যাত্ৰাৰ অন্তত 3200 কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি ডিব্ৰুগড় পোৱা বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰিভাৰ ক্ৰুজখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি MV গংগা ভিলাছ। আমি মনত ৰাখিব লাগিব যে এই যাত্ৰা ষ্টাৰ্ট হৈছিলে বাৰাণসীৰ পৰা আৰু শেষ হৈছিলে ডিব্ৰুগড়ত। টোটেল টাইম লাগিছিলে 51 দিন আৰু টোটেল ডিষ্টেঞ্চ কভাৰ হৈছিলে 3200 কিলোমিটাৰ আৰু ৰিভাৰ ক্ৰুজখনৰ নাম হৈছে MV গংগা ভিলাছ। তাৰ পাছত হু ওন দ্য ক্ৰান্তিকাল এৱাৰ্ড 2023 ফৰ কণ্ট্ৰিবিউশ্যনছ টু আছামিজ লিটাৰেচাৰ এণ্ড কালচাৰ? অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অৱদানৰ বাবে 2023 বৰ্ষৰ ক্ৰান্তিকাল বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধনী বৰা। Recently, the Chief Minister of Assam, Dr. Himanta Biswa Sarma, inaugurated SJVN Green Energy Limited solar power project in which district? শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন জিলাত SJVN গ্ৰীণ এনাৰ্জি লিমিটেড সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শোণিতপুৰ জিলাত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। মাজুলী মনোস্ক্ৰিপ্ট পেইণ্টিংছ which were recently granted the prestigious GI tag are inspired by which traditional school of painting? শেহতীয়াকৈ সন্মানীয় GI tag লাভ কৰা মাজুলীৰ সাঁচিপাতৰ চিত্ৰসমূহ কোনখন পৰম্পৰাগত চিত্ৰকলাৰ বিদ্যালয়ৰ পৰা অনুপ্ৰাণিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পালা স্কুল। বত্ৰদোৱা থান টেম্পল which was recently seen in the news is located in which district of Assam? শেহতীয়াকৈ বাতৰিত দেখা পোৱা বত্ৰদোৱা থান মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নগাঁও জিলাত। The মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান recently in the news and launched by the Assam government primarily aims to achieve which of the following objectives? শেহতীয়াকৈ বাতৰিৰ শিৰোনাম আৰু অসম চৰকাৰে মুকলি কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্য হৈছে তলত উল্লেখ কৰা কোনটো লক্ষ্যত উপনীত হোৱা? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এম্পাৱাৰ ৰুৰেল ওমেন এণ্টাৰপ্ৰিনিয়ৰ্ছ, গ্ৰাম্য মহিলা উদ্যোগীসকলক সবলীকৰণ কৰা। Which organization from Assam recently won the Swachh Industrial Park Award? শেহতীয়াকৈ অসমৰ কোনটো সংস্থাই
স্বচ্ছ ঔদ্যোগিক উদ্যান বঁটা লাভ কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ AIDC AIDCৰ ফুল ফৰ্মটো হ'ল আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন অসমীয়াত হ'ব অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড Which national park in Assam celebrated its 50th anniversary and is known for its significant rhino conservation efforts? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানে 50 বছৰীয়া জয়ন্তী উদযাপন কৰিছিল আৰু গড় সংৰক্ষণৰ উল্লেখযোগ্য প্ৰচেষ্টাৰ বাবে পৰিচিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন সি কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল 1974 আৰু এতিয়া হৈছে 2024 So, 50 বছৰ অতিক্ৰম কৰিছে Assam recently launched India's first app-based 100% electric and decentralized bike taxi service named Bio. This service was introduced in which city? অসমে শেহতীয়াকৈ ভাৰতৰ প্ৰথম এপ ভিত্তিক 100% বৈদ্যুতিক আৰু বিকেন্দ্ৰীকৃত বাইক টেক্সি সেৱা বায়ু নামেৰে আৰম্ভ কৰিছে এই সেৱা কোনখন চহৰত প্ৰৱৰ্তন কৰা হৈছিল Correct answer to option C, Guwahati. Which university appointed Manbendra Datta Chaudhary as its vice chancellor? কোনখন বিশ্ববিদ্যালয়ে মানবেন্দ্ৰ দত্ত চৌধুৰীক উপাচাৰ্য হিচাপে নিযুক্তি দিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন সি ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি এইখন বিশ্ববিদ্যালয় হোজাই জিলাত অৱস্থিত আৰু এইখন বিশ্ববিদ্যালয় এষ্টাব্লিছ হৈছিল 2019 চনত Who won the Azanpir Award 2023? 2023 বৰ্ষৰ আজানপীৰ বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন সি আনোৱাৰ হুছেইন Elvis Ali Hazarika created history by becoming the first Assamese swimmer to complete a solo swim across which renowned island Elvis Ali Hazarikai কোনটো বিখ্যাত দ্বীপ পাৰ হৈ একক সাঁতুৰ সম্পূৰ্ণ কৰা প্ৰথমজন অসমীয়া সাঁতুৰবিদ হৈ ইতিহাস ৰচনা কৰিছিল Correct answer to option B, Robben Island. এতিয়া আহিছো আজিৰ ভিডিঅ'টোৰ লাষ্ট কোৱেশ্চন লৈ Which state declared the Gangetic dolphin as its state aquatic animal in 2023 alongside Assam? অসমৰ সমান্তৰালকৈ 2023 চনত কোনখন ৰাজ্যই গংগা নদীৰ ডলফিনক নিজৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰিছিল Correct answer to option A, উত্তৰ প্ৰদেশ লগতে মন ৰাখিব লাগিব যে 2008 চনত গংগা নদীৰ ডলফিনক অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰিছিল আৰু 2009 চনৰ 5 অক্টোবৰত ভাৰত চৰকাৰে গংগা নদীৰ ডলফিনক ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু 2022 চনৰ পৰা প্ৰতি বছৰে 5 অক্টোবৰ দিনটো ৰাষ্ট্ৰীয় ডলফিন দিৱস হিচাপে পালন কৰা হয় সো আমি মন ৰাখিব লাগিব যে অসমে গংগা নদীৰ ডলফিনক ৰাজ্যিক জলজ প্ৰাণী হিচাপে স্বীকৃতি দিছিলে 2008 চনত আৰু ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিছিলে 2009 চনত আৰু ৰিসেন্টলি উত্তৰ প্ৰদেশ চৰকাৰে 2023 চনত গংগা নদীৰ ডলফিনক ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰিছে